মৰ্নিং, কি খবৰ? সকলোৱে ভালে আছেনে? মোৰো ভালেই। ৰাতিপুৱাই এয়া সাজি কাচি ল'লোঁ। আজি ক'লৈ যাম, কি কৰিম, সেয়েহে আপোনালোকৰ মাজলৈ অকণ ভিডিঅ' আকাৰে আগবঢ়াম বুলি ভাবিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই। আৰু আজি দেওবাৰ। আজি আমাৰ আত্মসহায়ক গোটত আমাৰ আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি আমাৰ 10,000 টকা এটা দিম বুলি কৈছিলে। সেয়েহে আজি আমাৰ সেই 10,000 টকাৰ ফৰ্ম দিব পঞ্চায়তত। সেয়েহে আমি যাম, গোটেই গোটৰ মানুহখিনি যাব। মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাম বাৰু কিমান মানুহৰ কি ধৰণে দিয়ে। সকলোখিনি চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি ছোৱালীকো লৈ যাম বুলি ভাবিছোঁ দেই। সেয়া ছোৱালীও যাব আজি ঘৰত থৈ যাব নোৱাৰোঁ, যিহেতুকে কিমান সময় হয় ক'ব নোৱাৰিম। সেয়েহে তাইকো লৈ যাম। আৰু কাৰো মাত কোনেও নুশুনে, এনেকুৱা হুলস্থুল। আৰু গোটৰ নাম যাৰ নাম কৈছে সেয়া একোৱেই নুশুনে। এনেকুৱা ভিৰ, বাপৰে। দেখিছেনে? এয়া চাৰিওফালে বাহিৰতো আছে। মই বাহিৰখিনি কৰা নহ'ল, দেখুৱাম বাৰু বাহিৰখিনি। দেখিছেনে? ভিতৰৰ সোমাবলৈকে এয়া দেখিছে বাহিৰৰ পৰিৱেশটো। বাহিৰত ভিতৰত ইমানেই ভিৰ হ'ল, জেগা নোহোৱাৰ কাৰণে বাহিৰৰ পথাৰখনত এয়া দেখিছেনে? চাৰিওফালে বাটতো থিয় দি আছে। এনেকুৱা মানুহ ভিৰ বহুত। লোৱাই লৈছে, অনাই আনিছে, কথা বতৰা পাতিছে। ভিৰৰ মাজতে আমিও বহুত সময় থিয় দি কোনোমতে ল'লোঁ। আৰু এয়া দেখিছেনে বাৰু? ইফালে আৰু একোবাৰ ভিতৰলৈ গ'লোঁ। ভিতৰলৈ অহা যোৱা 3-4বাৰেই হ'ল। লাষ্টৰ কোবত ভিতৰতে আমি ফৰ্ম ল'লোঁগৈ, বাহিৰত লোৱা নহ'ল। ছোৱালীজনীকো লৈ গৈছিলোঁ, বহুতেই কষ্ট পালে তাইও বেচেৰি। এইখিনি ফৰ্ম দেখিছেনে? হেতা কুকুৰা সিজনী তাত ঠেলা হেঁচা, বাপৰে বাপ কত যেন। তাৰ মাজতে আমিও আনিলোঁ সেইখন ফৰ্ম। সেইখন ফিলআপ কৰিব লাগিব। এয়াই আৰু ইমানেই ভিৰ। আমি আহি পাই গ'লোহি আৰু ভিডিঅ' কৰা নহ'ল। এইখনিত আনিবলৈকে গৈছিলোঁ, আপোনালোকক কৈছিলোঁ। এইখন দেখিছেনে? এনেকুৱা মানুহৰ পৰা সোমাব নোৱাৰি, ওলাব নোৱাৰি। কোনোমতে এইখন আনিলোঁ। সেয়া আৰু ভিডিঅ' কৰিব নোৱাৰি। ঘৰত আহি অলপ সময় ৰৈ আপোনালোকক বোলো কওঁ। এইখন দেখিছেনে? এইখন দিয়াৰ পাছতহে বোলে বেংক পাছবুকত পইচা সোমাব বুলি কৈছে। আৰু কি হয় নাজানো। সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।